মানে যিমান বেছি ভাল প্ৰাইভেট ইনষ্টিটিউশ্যন সিমান বেছি প্ৰেছাৰ, আৰু যিমান বেছি ষ্টুডেণ্টৰ ওপৰত প্ৰেছাৰ সিমান বেছি ষ্টুডেণ্টে নিজক থিংকিং এবিলিটি বিল্ড কৰাৰ কাৰণে সময় দিব নোৱাৰে। প্ৰাইভেট ইনষ্টিটিউশ্যনবোৰে কি কৰিছে, মানুহৰ ভিতৰত যোনখিনি কিউৰিয়চিটি থাকে সেই কিউৰিয়চিটিটো গিলি খাই আছে। হেল্ল' দোস্ত, আকৌ ঘূৰি আছোঁ নতুন এটা ভিডিঅ'ৰ মাজত। চ' আজি অলপমান আউটডোৰত ভিডিঅ' বনাব গৈ আছোঁ। আজি আহিছোঁ দীঘলী পুখুৰী। চ' অলপমান বেলেগ হ'ব ভিডিঅ'টো, ত' অলপমান বেকগ্ৰাউণ্ডত নইজ পাব পাৰে। চ' নইজখিনি প্লিজ অলপমান ইগন'ৰ কৰিব। আজিৰ টপিকটো হ'ব ৱাই প্ৰাইভেটাইজেশ্যন ইজ ভেৰি বেড ফৰ এডুকেশ্যন ছিষ্টেম, আৰু প্ৰাইভেট ইনষ্টিটিউটবোৰে কেনেকৈ আমাৰ ষ্টুডেণ্টছবোৰক গিলি খাই আছে সেই বস্তুটো মই আজি ক'ব ট্ৰাই কৰিম। তো গোটেই ভিডিঅ'টো ষ্টাৰ্ট কৰিম মই এটা কাহিনীৰে, মোৰ নিজৰ লাইফৰ কাহিনীৰে। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। চ' কাহিনীটো ষ্টাৰ্ট হ'ল তেতিয়া মই পঢ়ো ক্লাছ 2 মানত, ঠিক আছে। মই এনেকুৱা এজন ষ্টুডেণ্ট যোনে নেকি, মই আগতো চাগে এইটো টপিকৰ ওপৰত অলপমান ভিডিঅ' এটা বনাইছিলোঁ। মই এনেকুৱা ষ্টুডেণ্ট যোনে 1ৰ পৰা 5লৈকে চৰকাৰী বিদ্যালয়ত পঢ়িছোঁ, তাৰপিছত বেচৰকাৰী খণ্ডত পঢ়া শুনা কৰিছোঁ, তাৰপিছত আকৌ বেচৰকাৰী, আকৌ চৰকাৰী। মানে মোৰ এটা গুড টেষ্ট আছে চৰকাৰী আৰু বেচৰকাৰী অনুষ্ঠানৰ বিষয়ে, এটা টেষ্ট আছে আৰু অভিজ্ঞতাও আছে। তো মই ভিতৰুৱা কথাখিনি জানো যে ক'ত কি হয়। তো মই কাহিনীটো ক'ম, কাহিনীৰ মাজতে মোৰ মানে ক'বলগীয়া কথাখিনি কৈ যোৱা হৈ যাব মানে একবাৰে। তো কাহিনীটো হ'ল কি, যেতিয়া মই ক্লাছ 2 মানত পঢ়োঁ তেতিয়া মোৰ টিচাৰে মোক এটা বস্তু চিম্পল মেথমেটিক্স শিকাইছিল। 1 কেজি আলুৰ দাম যদি 10 টকা হয় ছাপ'জ, তেতিয়াহ'লে 3 কেজি আলুৰ দাম সমান 3 পূৰণ 10 সমান 30। তো এই কথাটো মই ইমান চিম্পলি ল'ব পৰা নাছিলোঁ। মোৰ মনত কুৱেশ্যন আহিছিল যে মোক যে শিকোৱা হৈ আছে যে 1 কেজি আলুৰ দাম যদি 10 টকা হয় বা 10 টকা হয়, তেতিয়াহ'লে 3 কেজিৰ দাম 3 পূৰণ 10 কিয় হ'ল? 3 যোগ 10 হ'ব পাৰিলে হয়, বা 3ৰ পৰা 10 বিয়োগ হ'ব পাৰিলে হয়। 3 পূৰণ 10 কিয় হ'ল? এই কথাটো বৰ্তমানৰ হিচাপত যদি মই চাব যাওঁ, তেতিয়াহ'লে কুৱেশ্যনটোৰ কোনো চেঞ্চ নবনে। কিন্তু এজন ক্লাছ 2 ষ্টুডেণ্টৰ কাৰণে সেইটো এটা উল্লেখযোগ্য কুৱেশ্যন, কাৰণ আমাক প্ৰথমত নেওতা মুখস্থ কৰিবলৈ দিয়া হয়, কিন্তু একবাৰ এইটো বুজোৱা নহয় যে নেওতাটো একচুৱেলি হয় কি। কোনো আমাক ক'ব নাহে যে নেওতা কি হয়। প্ৰথমতে ল'ৰা ছোৱালীক কৈ দিয়া হয় যে নেওতা মুখস্থ কৰ, কি আছে, কেনেকৈ আছে, ইয়াৰ মিনিং কি, একো বুজিব নালাগে, জাষ্ট নেওতা মুখস্থ কৰ, এইটো আমাক বুজাই দিয়া হয়। আমি মুখস্থ কৰোঁ। তো ফাৰ্ষ্টত ঠিক তেনেকৈ মোকো নেওতা মুখস্থ কৰাইছে, তাৰপিছত তেনেকৈ ফৰ্মুলা মোক শিকাই থকা হৈ আছে। পিছত যেতিয়া মই এই কুৱেশ্যনটো সুধিলোঁ, মানে এই কুৱেশ্যনটো মই মনৰ ভিতৰত আহিছিল যে একচুৱেলি কিয় পূৰণ হৈ আছে, কিন্তু মই মোৰ নিজৰ মনত অহা কুৱেশ্যনখিনি মানে এক্সপ্লেইন কৰি ক'ব পৰা নাছিলোঁ সেইটো সময়ত, যে মই কি বুজা নাই। তাৰ কাৰণে মই বহুত কান্দা কাটা কৰিছোঁ, মানে বহুত কান্দিছোঁ। তো লাষ্টত গৈ মোৰ এজন ছাৰে মোক সেইটো বস্তু বুজাই দিলে যে 10ক যদি 3বাৰ যোগ কৰা হয় তেতিয়াহ'লে আমি 30 পাওঁ, বা 3ক যদি 10বাৰ যোগ কৰা হয় তেতিয়া আমি 30 পাওঁ। সেইকাৰণে 3 × 10 = আমি 30 লিখোঁ। ত' সেইকাৰণে মানে হিচাপটো তেনেকৈ আৰু একৰ্ডিংলি হৈ যায়। এইখিনি বেছিক ফাণ্ডামেণ্টেলখিনি মোক বুজাই দিলে যে আমি যদি 2 × 3 = 6 লিখোঁ, ইয়াৰ মিনিং কি, কিয় ওপৰৰ পৰা আহিল। তো সেইখিনি বস্তু তেতিয়া মোক বুজাই দিলে। তো এই ধৰণৰ পাৰ্থক্যটো ক'ত দেখা যায়? এই ধৰণৰ পাৰ্থক্যটো আহে চৰকাৰী আৰু বেচৰকাৰী খণ্ডৰ শিক্ষাৰ পাৰ্থক্য। আজি চৰকাৰী মাধ্যমবোৰত কি হয়, এটা সঁচা কথা যিটো আমাৰ দেশৰ চৰকাৰী মাধ্যমবোৰত সিমান এটা প্ৰেছাৰ নাথাকে পঢ়া শুনাত, তাতে কম্পিটিশ্যন নাথাকে। তো ষ্টুডেণ্টছবোৰে পূৰা ফুল ফ্ৰী এনভাইৰনমেণ্ট পায় নিজৰ থিংকিং এবিলিটিক মানে ইনক্ৰিজ কৰাৰ কাৰণে। মানে বহুত সময় পায় নিজৰ যোনখিনি চিন্তন শক্তি, এই চিন্তন শক্তিৰ ওপৰত কাম কৰাৰ কাৰণে বহুত বেছি সময় পায়। কিন্তু সেই জেগাত যদি কোনো প্ৰাইভেট ইনষ্টিটিউশ্যন দেখা হয়, প্ৰাইভেট ইনষ্টিটিউশ্যনৰ ফাৰ্ষ্ট এণ্ড ফৰমষ্ট সিহঁতৰ গ'ল থাকে যে গুড মাৰ্ক এটেইন কৰা। মানে ইহঁতৰ কাৰণে মাৰ্কটোৱে মেইন, কাৰণ মাৰ্কটো হাইলাইট কৰিব পাৰিলেহে তেওঁলোকৰ বিজনেছ ভালদৰে চলিব। তো সেইকাৰণে তেওঁলোকে ফাৰ্ষ্টলি মাৰ্কছত ধ্যান দিয়ে, যাৰ কাৰণে কি হয়, তেওঁলোকে নলেজ আৰু কনচেপ্টত গুৰুত্ব দিব নোৱাৰে। সেইটো সিহঁতৰ ছেকেণ্ডাৰী অপশ্যনছ হৈ যায়, যাৰ কাৰণে কি হয়, ষ্টুডেণ্টছে এটা মানে ইমান বেছি এটা প্ৰেছাৰত থাকিব লগা হয় প্ৰাইভেটত। মানে যিমান বেছি ভাল প্ৰাইভেট ইনষ্টিটিউশ্যন সিমান বেছি প্ৰেছাৰ,
আৰু যিমান বেছি ষ্টুডেণ্টৰ ওপৰত প্ৰেছাৰ, সিমান বেছি ষ্টুডেণ্টে নিজক থিংকিং এবিলিটি বিল্ড কৰাৰ কাৰণে সময় দিব নোৱাৰে। যাৰ কাৰণে কি হয়, আমাৰ দেশত বহুত মানুহ হৈ আছে যে বৰ্তমান বেৰোজগাৰ, কাম নাই, কাৰণ মানুহৰ ওচৰত স্কিল নাই। স্কিল কেতিয়া আহিব? যেতিয়া মানুহৰ ক্ৰিয়েটিভ থিংকিং ডেভেলপ হ'ব না। তো প্ৰাইভেট ইনষ্টিটিউশ্যনবোৰে কি কৰিছে, মানুহৰ ভিতৰত যোনখিনি কিউৰিয়চিটি থাকে, সেই কিউৰিয়চিটিটো গিলি খাই আছে। কিউৰিয়চিটি, থিংকিং এবিলিটি চব খাই পেলাইছে। মই একদম মোৰ নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, যেতিয়া মই বেচৰকাৰী মাধ্যমত পঢ়া শুনা কৰিছোঁ, তাৰ ছিষ্টেমখিনি এনেকুৱা যে এটা বস্তু দি দিব যে এইখিনি আমাৰ নোটছ, তুমি জাষ্ট পঢ়া, ৰাট্টা মাৰা, কিবাকৈ আৰু মনত ৰাখা, লিখি দিয়া, মাৰ্কছ লাগে আমাক। প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন ছল্ভ কৰা, কিবা কিবি কৰা, মাৰ্কছ লাগে আমাক। বেছ চৰকাৰীত কি আহিছা গৈছা এনেকুৱাই হয়, অবভিয়াছলি এনেকুৱাই হয়। কিন্তু চৰকাৰী মাধ্যমত টিচাৰবোৰৰ কনচেপ্ট থাকে, আৰু ষ্টুডেণ্টছ যদি নিজে কিউৰিয়াছ হয় যে মই জানিম, আৰু টিচাৰৰ লগত যদি লাগি থাকে, টিচাৰবোৰে বহুত এফৰ্ট দিয়ে। তেনেকুৱা ধৰণৰ ষ্টুডেণ্ট পালে যিকোনো টিচাৰে এফৰ্ট দিবই। তো বহুত বস্তু শিকিব পৰা যায়। মই এইটো ক'ব বিচৰা নাই যে দেশত অনলি প্ৰাইভেট কলেজত থাকিব নালাগে, অনলি গভৰ্ণমেণ্ট থাকিব লাগে, এইটো ক'ব বিচৰা নাই। কিন্তু মই ক'ব বিচাৰোঁ যে প্ৰাইভেট আৰু গভৰ্ণমেণ্টৰ যোনটো ৰেচিঅ', তাতে গভৰ্ণমেণ্ট স্কুল বা কলেজৰ সংখ্যা সদায় বেছি থাকিব লাগে। আৰু গভৰ্ণমেণ্টে যিমান বস্তুৱে প্ৰাইভেটাইজেশ্যন নকৰক কিয়, এটলিষ্ট স্কুল আৰু কলেজ কেতিয়াও প্ৰাইভেটাইজ কৰিব নালাগে। তো এইটো আছিল মোৰ প্ৰিভিউ যে মই কেনেকৈ ভাবোঁ যে বেচৰকাৰী মাধ্যমৰ বিদ্যালয়সমূহে মানুহৰ কিউৰিয়চিটি কেনেকৈ ধ্বংস কৰি আছে, সেইটো মই ভাল দেখা নাই। চ' আজিৰ ভিডিঅ'টোত এই সৰু এটা কথাক মই তুলি ধৰিব বিচাৰিলোঁ। তো নেক্সট বেলেগ কিবা টপিকৰ ওপৰত ভিডিঅ' লৈ আহিম। চ' আজিৰ কাৰণে এইখিনিয়ে। চ' নমস্কাৰ, জয় আই অসম।